Hello guys, welcome back to my YouTube channel Raja और Rani Baklo. Video to आरम्भ কৰা আগতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছো যে বহুত দিন ভিডিও দিব পৰা নাই কাৰণ এটা টেকনিক্যাল প্ৰবলেম হৈছিল মোৰ মোবাইলটোত আৰু বহুত দিন মই লগ পালো আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো চাই থাকক নে কি কয় আমাৰ ভন্ডি চক কি কৈছো ও আমাৰ ফুল চক ফুল কিমান মজা গোলাপ ফুল আৰু দিছে গোলাপ ফুল মই বহুত ভাল পাওঁ হিন্দীত কি কয় I don't know হিন্দীত কি কয় মই জানো গোলাপ ফুল হিন্দীটো গোলাপ ফুল বুলি কয় হ'ব আমি যদি গোলাপ ফুল কয় হিন্দীটো গোলাপ ফুলে ক'ব ন জানো আপোনালোকে যদি জানে কৈছোন কমেন্টত গোলাপ ফুল পা কি বুলি কয় ইংলিছত रोज বুলি কয় रोज হয় না रोज यस रोज रोज जोर से बोल के लोगों को स्कीमें बता दे इंग्लिशत रोज रोज নহয় रोज रोज इंग्लिशत रोज रोज একো নাই এতিয়া বন্ধুসকল সক আমাৰ ফুল ফুলনি ফুল ফুলিছে বসন্তত তুমি জানমনি বহাগত তো গাইস আপোনালোকক আজি এটা নতুন বস্তু দেখাবলৈ লৈছো মানে সকলোৱে দেখি পায় কিন্তু আমাৰ ঘৰত এটা নতুন অদ্ভুতটা বস্তু আছে যি বস্তুটো আপোনালোকেও দেখিব মই চামাহক আৰু চক আমাৰ এই বস্তুটো চক এইটো দেখিছে এইটো বহুত কষ্ট লাগি আছে এইটো দেখিছ এইটো কি কয় ইংলিশত পাপায়া পাপায়া বেছি যদি ফুটাব নোৱাৰে পাপা বুলি কৈ থৈ দিব পাপা বুলি কৈ থৈ দিব এইটো চক তেন্তে বহুত কেইটামান বস্তু দেখালো অদ্ভুত তো বলক গৈ থাকো তো বন্ধুসকল আজি আমি ভিডিওটো অলপ ইন্টাৰেষ্টিং কৰো আহক আৰু চক আমাৰ ভন্টিয়ে নাচি আছে মাৰে মটন বাপেৰে মটন খাম আমি খাসি মটন थैंक्स लव यू এইটো নাচিছ নেকি এইটো নাচিছিল আসলতে মই আকৌ এবাৰ নাচিছে মাৰে মটন বাপেৰে মটন পিতেৰে মটন 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 গানত নাচিছে মটন গানত আপোনালোকে নাচি পাইছে নেকি ক'বচোন তো বন্ধুসকল আজি কথা এটা মানে এইফালে ৰাস্তাইদি মানুহ এটা গৈছিলে ভঙা চিঙা প্লাষ্টিক আৰু আজি এইটো দি দিম এইটো দি দিম আৰু এইটো দি দিম এইটো দি দিম আজি তো আহক আট কেজি হ'ব আঙ্কেল আমি সদায় ধরে থাকো না জিতে থাকো না তো আজি এইটো ললো বিকিবলে এইটো জোখা যাব কেজি হয় চাই থাকক पैसा ही पैसा होगा ये অলপ কমে আছে তার ঢাকনটো নাই যে হাত কেজি থাকে না আমি জানো না আধা কেজি কমিব আৰু মটৰটা আনিলো মানে ওপৰতে 5 টো নাই হেটো আৰু এফালে একটা সকেট নাই হেটো মানে আধা কেজি তাত লগাইছো আকৌ নতুনটো 6.5 ধই দিও হাত ধই দিও হাত ধই দিও तू समझा हां नहीं तू समझा नहीं কোৱা না এই দুটা ৰখি আছে 7 কেজি বিকি দিলো আজি বিহু কাইলে নি আজি কাইলে বিহু 20 টকা কেজি 7 কেজি হৈছে হেৰি সাইকেল বিকিব তাকেটো আকৌ আৰু 2 টকা মান দিবলৈ নিদিয়া কি কৰিবা 2 টকা মই বিকিব পাৰিম নি 22 টকা হলে কেই টকা পাম তো বন্ধুসকল চাওক পইচা লোহাৰ বিকি পইচা পাই গলো তো এজন আছিলে আমাৰ
পালে পালে পালো বিকিলে আৰু এতিয়া ক'ত ক'ত যাব 140 টকাত ললো অঁ ঠিকে আছে যাওঁ যাওক হা অঁ যাওক তো এনেদৰে পইচা চইচা লৈ বন্ধুসকল আৰু আপোনালোকে চাগে চবেই দেখি এইডালহে মানে ভাবিছে চাগে এই কি লৈ আছে আৰু এইডাল চক দেখুৱাই দিছোঁ এইডাল হৈছে হেডফোন মই ভইচৰ কাৰণে লৈছোঁ ভইচটো অলপ মানে ফাটি যায় কেতিয়াবা সেইটো কাৰণে মই এইটো ইউজ কৰিছোঁ আৰু আজি পুৰণা মটৰ এটা আছিলে গম পালেই বিকি দিলোঁ আৰু নতুন মটৰ এটা আছে সেইটো লগাই থৈছোঁ এইটো চাওক এইটো নতুন মটৰ আৰু যিহেতু মটৰটো বহুত গধুৰ আছিলে মটৰটো ডাঙোতে চেণ্ডেলৰ অৱস্থা ছিগি থাকিলে চেণ্ডেলে ছিগি থাকিলে এতিয়া মোৰ মটৰ বিকা পইচাটোৱে চেণ্ডেল আনিবই লাগিব চেণ্ডেল ই ছিগি থাকিম কথা এটা হ'ল নহয় শুনিছ নাই মোৰ কথা শুনিছ নাই তই আৰে বাবা মোৰ কথাটো শুনিছ নাই তই অঁ মোক 50 টকা লাগিব আকৌ অথনি কি হ'ব আই ভঙা চিঙা বেপাৰীটো দিয়াতো হ'ব দে 10 টকা বেছিকৈ দি দিম 30 টকা পাই যাবি তই 30 টকা দিবি তই 30 টকা দিবি মোক আৰে তই 50 টকা কৈছিলি অঁ 50 টকা কৈছিলি মুঠতে মোক 50 টকা লাগিবই তই বহুত পাবি নহ'লে মোক মুঠতে 50 টকা দে বুলিয়ে যে বুলিয়ে উপায় নাই পইচাটো আহিছিলে হাতলৈ অঁ ল ই যে 10 কি টকা পাছত দিম এতিয়া মোক খুচুৰা নাই খুচুৰা নাই নহয় মোক লাগিবই মই তোক খুচুৰা কৈ দিম 500 টকা খুচুৰা আছে 500 টকা দিছিলে নে আৰে সেই টকা মই হেৰি কি কয় টেকেলিত ভৰাই পেলালোঁ ভালেই কৰিলি অঁ মোৰ 500 টকা আছে খুচুৰা নাই এতিয়া মই পিছত খুচুৰা কৰি দি দিম তোক দে নেলাগে মোক এতিয়াই লাগিব নহ'ব তই পিছত পাহৰি থাকিবি মোক এতিয়াই লাগে হাই আল্লাহ তেন্তে বন্ধুসকল পইচা খুজি মোৰ মেথাটো গৰম কৰি দিলে এনেকুৱাই গৰম কৰি দিলে মই মাটিত শুই আছোঁ মোৰ গৰম কৰি দিলে মাথা গৰম কৰি দিলে পইচা খুজি ঐ এইজনী মোৰ মেথাটো গৰম কৰি দিছে তেন্তে বন্ধুসকল আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব কমেণ্টত জনাব কেনেকুৱা লাগিলে আমাৰ অদ্ভুত বস্তুটো কি আপোনাৰ গম পালে এইটো কি বাৰু তই কচোন আমাৰ ঘৰৰ অদ্ভুত বস্তু তই মেইন অদ্ভুত বস্তুটো এই আচলতে মই এই থাকিলে অদ্ভুততকৈ অদ্ভুত নথিং অদ্ভুত বস্তু নেলাগে দিছ ইজ এ ইম্পৰ্টেণ্ট মেটাৰ অফ দ্য পিছত ক'ম বাই আজিলৈ